হেল্ল' ফ্ৰেণ্ড, মই বৰ্ণালীয়ে মোৰ চেনেল বৰ্ণালী কিটচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আনদিনাৰ দৰে মই আজিও আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। দেখি গমেই পাইছে চাগে কিহৰ হয়। আজি মই হোটেলৰ দৰে কেনেকৈ ঘৰতে এগ কাৰী বনাব পাৰি তাকে আপোনালোকৰ মাজত সহজভাৱে দেখাবলৈ বিচাৰিছোঁ। আহকচোন তেনেহ'লে আজি এই ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াতে মই 5টা কণী ল'লোঁ আৰু এইকেইটা মই ভালকৈ সিজাই ল'লোঁ। যেতিয়া ফাটিব ধৰিলে তেতিয়া মই নমাই থৈ দিলোঁ। আৰু এতিয়া মই এখন কেৰাহীত অকণমান মিঠাতেল দি ল'লোঁ আৰু মিঠাতেলখিনি দিয়াৰ পিছত ইয়াতে মই কাটি লোৱা পিঁয়াজ এটা আৰু অলপমান 10 ফুটামান নহৰু আৰু অকণমান আদা দি ল'লোঁ। লৈ পেলাই এইখিনি ধুনীয়াকৈ মই লৰাই ভাজি আছোঁ। আৰু এইখিনি এতিয়া ভজা হৈ গৈছে, দেখা পাইছেনে? ধুনীয়াকৈ কেঁচা গোন্ধটো গুচি গ'ল। আৰু এতিয়া ইয়াতে মই ডাঙৰ চাইজৰ এটা বিলাহী দি দিলোঁ আৰু ইয়াতে অকণমান মই নিমখ দি দিছোঁ। নিমখ অকণমান দিলে বিলাহীখিনি পটককৈ সিজি যায়। আৰু এইখিনি মই এনেকৈ লৰাই কিছু সময়ৰ কাৰণে মই ভাজি থাকিম, যাতে বিলাহীখিনি আৰু পিঁয়াজ আদা নহৰু এইখিনি ধুনীয়াকৈ মিক্স হৈ গলি যায়। এইখিনি ভজা প্ৰায় হৈয়ে গৈছে আৰু এইখিনি মই কেৰাহীৰ পৰা এতিয়া উলিয়াই থৈ দিম আৰু এটা ধুনীয়া পেষ্ট বনাই ল'ম। এতিয়া সেই একেখন কেৰাহীতে মই অলপমান মিঠাতেল দি দিলোঁ আৰু এতিয়া তেলখিনি গৰম হ'বৰ বাবে দিলোঁ। আৰু এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াতে এটাকৈ কণীকেইটা দি দিলোঁ আৰু ধুনীয়াকৈ এইকেইটা ভাজি ল'ম। কণীকেইটা মই কেনেকৈ মাজে মাজে কাটি লৈ নিমখ হালধি সানি দিছোঁ, দেখা পাইছেনে? এনেকৈ যদি আপুনি কাটি লৈ নিমখ হালধি সানি ভাজে তেনেহ'লে ভিতৰলৈকে নিমখৰ সোৱাদটো যায় আৰু মছলাৰ যিখিনি আঞ্জাত আমি মছলা দিম সেই মছলাখিনি গোন্ধটো ভিতৰলৈকে সোমাই যাব। কণীকেইটা ভজা হৈ গ'ল আৰু এতিয়া তেলখিনিৰ পৰা কণীকেইটা উলিয়াই থৈ দিলোঁ। এতিয়া একেখিনি তেলতে মই কেইটামান গোটা জিৰা দি দিছোঁ আৰু ইয়াতে মই 2টা জলকীয়া দি দিছোঁ, মই শুকান জলকীয়া আৰু এখিলা তেজপাতো এনেকৈ দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মই কম জুইতে মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে অকণমান মই হালধি গুড়ি দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিছোঁ। জলকীয়াকেইটা মই অলপ ক'লা হ'বলৈ দিছোঁ আৰু ক'লা হৈ গ'লে অকণমান সোৱাদটো বেলেগ হৈ যায় খাবলৈ। আৰু এতিয়া ইয়াতে মই যিটো পেষ্ট বনাই লৈছিলোঁ বিলাহী আদা নহৰু আৰু পিঁয়াজৰ, সেইখিনি মই তেলত দি দিলোঁ আৰু এইখিনি মই কম জুইতে লৰাই 5 মিনিটমানৰ কাৰণে ভাজি থাকিম, যেতিয়ালৈকে মছলাখিনিৰ পৰা তেলটো বিৰিঙি ওলাই নাহে তেতিয়ালৈকে। আৰু এইখিনি মই কণ্টিনিউ লৰাই ভাজি আছোঁ, কিয়নো কেৰাহী তলত লাগি গ'লে টেষ্টটো বেয়া হৈ যাব খাবলৈ আঞ্জাখনৰ। সেইকাৰণে মই এনেকৈ লৰাই ভাজি আছোঁ। আৰু এতিয়া ইয়াতে মই ৰেড চিলি পাউডাৰ অকণমান আৰু ইয়াতে মই জিৰা পাউডাৰ ধনিয়া পাউডাৰ অকণমান মই গৰম মছলা দিলোঁ আৰু অকণমান মই এটা চিকেন মছলা ব্যৱহাৰ কৰিছোঁ, তেতিয়া আঞ্জাখন খাবলৈ ধুনীয়া লাগে। আৰু অকণমান পানী দি মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ। এনেকৈ আপোনালোকে কেতিয়াবা এগ কাৰী খাই পাইছেনে নাই মোক জনাবচোন কমেণ্ট কৰি। খাবলৈ খুবেই সোৱাদ লগা হৈছিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো। আৰু মছলাখিনি এতিয়া ভজা প্ৰায় হৈ গৈছে আৰু সোৱাদ অনুসৰি ইয়াতে নিমখ দিলোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিছোঁ। মছলাখিনি কালাৰটো একেবাৰে সলনি হৈ আহিছে, দেখা পাইছেনে? আৰু এতিয়া মই ইয়াতে গ্ৰেভিটোৰ জোখত মই পানী দি দিছোঁ। পানীটোও আপোনালোকে নিজৰ জোখমতে ল'ব। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু অলপ উতল অহাৰ লগে লগে মই ইয়াতে ভাজি লোৱা কণীকেইটা ধুনীয়াকৈ দি দিলোঁ। আৰু কণীকেইটা দি মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ, যাতে
কণীৰ ভিতৰলৈ মছলাৰ গোন্ধটো ধুনীয়াকৈ সোমাই যায় আৰু 5 মিনিট মানৰ পিছত দেখিছেনে পানীটো একেবাৰে কমি আহিছে আৰু মই এইখিনি এনেকৈ মাজে মাজে লৰাই আছো আৰু এতিয়া মই ইয়াতে কাটি লোৱা ধনিয়া পাত অলপমান দি দিছো ধনিয়া পাত দিলে খাবলৈ খুবেই ধুনীয়া লাগে আৰু গোন্ধটো বহুত ভাল লাগে আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিছো একেবাৰে মই পনীয়া কৰি ৰখা নাই এইখিনি আৰু গ্ৰেভি টাইপৰ কৰিছো আৰু গ্ৰেভি টাইপৰ কৰিলে খাবলৈ একেবাৰে হোটেলৰ নিচিনা লাগে আপোনালোকে এনেকৈ ট্ৰাই কৰি ঘৰত চাব পাৰে আৰু এতিয়া এগ কাৰীখন খাবলৈ আমাৰ ৰেডি হৈ গৈছে দেখা পাইছেনে কালাৰটো কিমান ধুনীয়া উঠিছে আৰু এনেকৈ আপোনালোকে কেতিয়াবা মুখৰ জুতি হলাই খাই চাব পাৰে যদিহে আজি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু কেনেকুৱা পালে নিশ্চয় জনাব কমেন্ট কৰি